সোৱা আজি মই তোমালোকক 2 নম্বৰ আৰু 3 নম্বৰ প্ৰশ্নটো উত্তৰ কৰি দিম প্ৰথমতে তোমালোকে 2 নম্বৰ প্ৰশ্নটো সোৱাচোন এটো কি লিখা আছে fill in the blanks with the correct word from the poem এটো এই প্ৰশ্নটো দে এই প্ৰশ্নটো কোন তোমালোকৰ কিতাপৰ ক্লাস 5 ৰ ইংৰাজী কিতাপৰ পেজ নাম্বাৰ 10 আছে মানে 10 পৃষ্ঠাত আছে হ'ব এটা 2 নম্বৰ প্ৰশ্নটোৰ আমি গাই দিছো মই fill in the blanks with the correct word from the poem এটা প্ৰশ্ন এটা চাওচোন হা এ নম্বৰ প্ৰশ্নটো চোৱা এ নম্বৰ প্ৰশ্নটোত কি আছে all things dash and beautiful তাৰছত মানে এই যে dash টো যে আছে তাতে আমি এইটো যে আছে dash টো এই যে মই ফুট দি দিছো তাতে আমি কি কৰিব লাগিব এই ব্ৰেকেটত থকা তিনটা শব্দৰ পৰা আমি কাৰেক্ট মানে যেটো শুদ্ধ শব্দ হেতু আমি ব্ৰেকেটত ভৰাব লাগে এটা ইয়াত ব্ৰেকেটত কি শব্দ আছে চোৱাচোন ইয়াতে কি তিনটা শব্দ আছে এটা আছে লাইট L I G H T লাইট এটা আছে ব্ৰাইট B R I G H T ব্ৰাইট আৰু এটা আছে গ্ৰেট G R E A T গ্ৰেট সো লাইট মানে কি হয় পোহৰ ব্ৰাইট মানে উজ্জ্বল গ্ৰেট মানে মহান সো এটা এই তিনটা শব্দৰ কোনটো শব্দ আহিব তোমালোকৰ যেটো কবিতা মই যোৱা ক্লাছত যেটো মই তোমালোকৰ কবিতা পঢ়ি দিছিলো হে কবিতাটোৰ প্ৰথম লাইনতে এই বাক্য শাৰী আছে all things dash and beautiful সো ইয়াতে কি আহিব ব্ৰাইট আহিব ইয়া শুদ্ধ শব্দটো কি হ'ব ব্ৰাইট all things এই ব্ৰেকেটত এই ডেশত আহিব ব্ৰাইট and beautiful মই এই উত্তৰটো লিখি দিছো দেখিছানে এটো উত্তৰ ব্ৰাইট লিখা আছে হ'ব B R I G H T ব্ৰাইট তাৰছত এটা বি নম্বৰ প্ৰশ্নটো চোৱা বিত কি লিখা আছে is a little flower that dash is a little flower that dash এবাৰ ব্ৰেকেটত কি শব্দ আছে চোৱাচোন runs R U N S runs sings S I N G S sings আৰু শেষৰটো হৈছে opens O P E N S opens এই যেটো লাইন বি নম্বৰৰ যেটো লাইন এটো তোমালোকৰ কবিতাৰ 5 নম্বৰ শাৰীটো তোমালোকে কবিতা 5 নম্বৰ শাৰীটো চোৱাচোন হয়নে নহয় তো তাত কি আছে তো opens আছে নে সো ইয়াৰ উত্তৰটো হ'ব কি opens O P E N S opens মানে কি খোলা হয়নে ইয়াতে যে আছে runs R U N S runs মানে হৈছে দৌৰা sings মানে হৈছে গোৱা আৰু opens মানে হৈছে খোলা নেক্সট শব্দটো চোৱা সি নম্বৰ প্ৰশ্নটো চোৱা God made their tiny dash এটো তোমালোকৰ কবিতাটোৰ শেষৰ শাৰী হয় শেষৰ শাৰীটো চোৱাচোন শেষৰ লাইনটো God made their tiny dash সো ইয়াতে আমাৰ তিনটা শব্দ দিছে কি দিছে rings R I A N G S rings মানে এটো যে শব্দ কৰে এটো stings দিছে S T I N G S stings আৰু লাষ্ট শব্দটো কি দিয়া আছে wings W I N G S wings মানে কি পাখি সো তোমালোকে কিতাপত চোৱাচোন শেষৰ শাৰীত কি আছে wings আছে নে God made their tiny wings হয়নে সো ইয়াৰ উত্তৰটো হ'ব wings বুজি পালা নেক্সট তোমালোকে 3 নম্বৰ প্ৰশ্নটো চোৱাচোন কি দিছে let's see how much you have understood the poem মানে 3 নম্বৰ প্ৰশ্নটোত কি কৈছে তোমালোকে কিমান বুজি পালা কবিতাটোৰ পৰা তোমালোকে কিমান বুজি পালা তাক চাবলে তোমালোকক কেইটামান প্ৰশ্ন দিছে A B C D E এনেকে ই নম্বৰলৈকে কেইটামান 5টা প্ৰশ্ন দিছে এই প্ৰশ্নকেইটাৰ তোমালোকক উত্তৰ কৰিব দিছে এটা চোৱা প্ৰথম প্ৰশ্নটো কি আছে প্ৰথম প্ৰশ্নটো চোৱাচোন কি দিয়া আছে write the name of two small creatures মানে কি জীৱ সো আমাক কি কয় small মানে কি সৰু গতিকে দুটা সৰু জীৱৰ নাম লিখিব দিছে আৰু উত্তৰত মই কি লিখিছো চোৱাচোন ant A N T and B double E B ant মানে হৈছে পৰুৱা আৰু B মানে হৈছে মৌমাখি তাৰপিছত বি নম্বৰ প্ৰশ্নটো চোৱা he made their glowing colors who is he in this line he made their glowing colors so তেওঁলোকৰ উজ্জ্বল ৰং বিলাক বনাই বুলি কৈছে so এতিয়া কৈছে who is he in this line এই বাক্য শাৰীত he মানে কি হি মানে কাক বুজাইছে সো এইটো উত্তৰ গড G O D গড ইয়াতে গড মানে কি ভগৱান ইয়াতে ভগৱানৰ কথা কৈছে হি মানে ভগৱান নেক্সট সি নামৰ বাক্য শাৰী চোৱা হি made their tiny wings তেওঁ
তেওঁলোকৰ সৰু সৰু পাখিবোৰ বনাই বুলি কৈছে এতিয়া কৈছে হু ইজ দেয়াৰ ইন দা লাইন এই লাইনটোত দেয়াৰ মানে কাক বুজাইছে চোৱা দা লিটিল বাৰ্ডছ মানে কি সৰু চৰাইবিলাকক কি বুলি বুজাইছে দেয়াৰ শব্দটোৱে সৰু চৰাইবিলাকক বুজাইছে এতিয়া ডি নাম্বাৰ প্ৰশ্নটো চোৱা ডিটো চোৱা ৰবা দেই এইটো চোৱা ডিটো চোৱা হোৱাট আৰ দ্য থিংছ ডেট গড হেজ মেড এইটো MAD মেড দে প্ৰশ্নটো তোমালোকে বুক কিতাপত চাই ল'বা ইয়াতে মই অকণমান কাট খাই গৈছে এইটো শব্দ মেড হয় ডি নাম্বাৰটো আকৌ পঢ়ি দিছোঁ হোৱাট আৰ দ্য থিংছ ডেট গড হেজ মেড ভগৱানে কি বস্তু বনায় এতিয়া মই উত্তৰত কি লিখিছোঁ চোৱাচোন ক্ৰিয়েচাৰ বাৰ্ড ফ্লাৱাৰ এণ্ড এভৰিথিং প্ৰথমটো কি লিখিলোঁ মই এইটো চোৱা এইটো মই ফুট দি দিয়াটো এইটো প্ৰথম শব্দটো কি লিখিছোঁ ক্ৰিয়েচাৰ মানে CREATURE ক্ৰিয়েচাৰ মানে হৈছে জীৱ নেক্সটটো চোৱা বাৰ্ড BIRDS বাৰ্ডছ মানে মই চৰাইবোৰ নেক্সট ফ্লাৱাৰ FLOWER ফ্লাৱাৰ মানে ফুল এণ্ড এভৰিথিং মানে হৈছে কি সকলোবোৰ হয়নে নাই ভগৱানে আমাৰ সকলোবিলাক বনাই নে নাই তো ইয়াৰ উত্তৰটোত মই লিখিছোঁ ক্ৰিয়েচাৰ বাৰ্ডছ ফ্লাৱাৰ এণ্ড এভৰিথিং চ' নেক্সট ই নাম্বাৰ প্ৰশ্নটো চোৱাচোন হোৱাই ডাজ দ্য পইট প্ৰেইজ গড ইন দিছ পইম ইয়াৰ তলত মই প্ৰেইজ এই যে প্ৰেইজ শব্দটো আছে আৰু পইট শব্দটো আছে এই দুটা শব্দৰ মই মিনিংটো তলত লিখি দিছোঁ চোৱা প্ৰেইজ PRAISE প্ৰেইজ মানে হৈছে প্ৰশংসা কৰা পইট POET পইট মানে হৈছে কবি যি কবিতা লিখে তেওঁক কবি বুলি কয় আৰু ইংৰাজীত কবিজনক কি কয় পইট বুলি কয় আৰু প্ৰশংসা কৰা কাৰোবাক যদি আমি প্ৰশংসা কৰোঁ তাক কি বুলি কয় ইংৰাজীত প্ৰেইজ বুলি কয় অ'কে এতিয়া উত্তৰত কি লিখিছোঁ চোৱাচোন ইন দিছ পইম দ্য পইট হেজ ছেইড ডেট গড হেজ ক্ৰিয়েটেড এভৰিথিং আকৌ এবাৰ মই পঢ়ি দিছোঁ ইন দিছ পইম দ্য পইট হেজ ছেইড ডেট গড হেজ ক্ৰিয়েটেড এভৰিথিং হ'বনে